ঐ গাহৰি গেছৰ ওপৰত ধৰ ধৰ। তো গাইস আহি পেলো আমি জায়গা লাগি আৰু ইফালে আছে আমাৰ সুনিদা নিজে দেখা পোৱা নাই কাই কাই বা উঠি আছে তো ইফালে কোনোবা হাল্লা কৰি আছে চুলিকেইটা ধুনীয়াকৈ মুলিয়াইছে ডিষ্টাৰ্ব নকৰোঁ তো চলো তো বহুত মানুহে শুনি থাকে কুকুৰ হ'ল বুলি কুকুৰ হ'ল এইটোৱে হয় আৰু আমাৰ কুকুৰটো মানে এতিয়া চেঞ্জ হৈ গ'ল এই দেখা পাইছে আপোনালোকে কান্দি আছে কুকুৰটো নিশ্চয় ঐ তো অৰিজিনেল কুকুৰটো তো গাইস কুকুৰ এইটোৱে আৰু কুকুৰটো এতিয়া বান্দৰৰ কৰি অলপমান বেছি হৈ গৈছে মানে বেকগ্ৰাউণ্ড একদম চালিয়া হেলিকপ্টাৰ উঠি থকা দৰে লাগে একদম আৰু আৰু আমাৰ ইফালে এখন গাঁও আছে গাঁওখন দেখাব নোৱাৰিম কাৰণ এতিয়া মানে যাব টাইম নাই বেলেগত আহিছোঁ তো তাৰে যাওঁ খাবাইছে আমাৰ এইকেইটা চুলি আমি একেলগে আহিছোঁ এইকেইটা কিন্তু এইকেইটা ইয়াৰে লোকেল এইকেইটা এই কেমেৰা চেমেৰা ওলালে অলপ ভয়ে খাই পাহাৰত থাকে চুলিকেইটা ধুনীয়া ধুনীয়া হেল্ল' হাই থাকো দে হাই থাকো দে হাই থাকো দে হাই নাথাকো দে হাই মেথেলা হেল্ল' থাকো চা আগana sangjaira আগana sangja sanga guys কথা কবা মানে ভয় খায় মানুহ ডেঞ্জাৰ তো ধুনীয়াকৈ আৰু ওপৰত যাই আছোঁ লাহে লাহে যাই থাকোঁ কে হোৱা ইয়াৰ পৰে গাইছ একদম অখ আৰু ইয়াৰ পৰা একদম গোটাই গাঁওখন দেখা পাব এইখিনি আমাৰ চাপৰ হ'ল ডাইৰেক্ট ওখ হ'লে গোটাই দেখা পাল হৈ আৰু এই চাওক পথাৰ আৰু এইখিনিৰ পৰা এটা শিল আছে গাহৰি চাহৰি ওলাই আগতে ভিডিঅ' আছিল কিন্তু নাই এতিয়া এইফালে আছে যায় চাওক এইটো চিন আছে তাতে গাহৰি মানে খাইছিল মাদা কলৰ মাদা আৰু এইটো কথা বিশ্বাস নহ'ব পাৰে কিন্তু ক'ব গ'লে আমি ইমান ওচৰত নাই একচুৱেলি বহুত ওপৰ পাহাৰ পাইছোঁ 3-4 মান এইখিনিৰ পৰা দেখা পাব ধুনীয়াকৈ দেখাই দি আছোঁ আমাৰ বেছি দূৰ নাই আমি আমাৰ জেগাটো আৰু কোনে তাৰ পৰা ধুনীয়াকৈ তলত দেখাই দিম তলত দেখাই দি আৰু আমাৰ আগত যাম কিন্তু দেখাই দি আছোঁ চাই তো গাইস ইয়াতো গাহৰি মানে এইটোও গাহৰিৰে কাটলা বহু নাই তো গাহৰি দুটাৰ ভিতৰত ঐ কিবা গাহৰি ফান থাকিব পাৰে আমি মানে ধুনীয়া গাহৰি কাটলা বহু চব পোৱা যায় ডেঞ্জাৰ জেগা মানে অলপমান বাগান কৰিছে হয় বনচুন চুৰছে কিন্তু অলপ ডেঞ্জাৰে হয় জেগাটো তো আগত আৰু বহুত ডেঞ্জাৰ আছে তলত দেখা আছিল ইয়াৰ পৰা একদম খাটাৰা মানে গাহৰি বোলে আবদান কৰিয়ে থাকে এইগিলা ৰাস্তা আছে ধুনীয়াকৈ আবদান কৰে লগতে জেগাখিনি মানে কেনেকা হৈ আছে দুইফালে খাল আমি পুৰা মাজত আছোঁ মানে একদম প্লেন ধুনীয়া মানে কিবা এটা ভাল লাগি আছে আৰু এইখিনিত আমাৰ ওখ আছে বুঢ়া বান্দৰী দিয়াৰ নিচিনা ইয়াৰ পৰা মানে হয়তো ভালে দেখা পাব এইখিনিত একচুৱেলি ফাগুন মাহ পূৰ্বৰ যিহেতু ফাগুনৰ মাহত আহিলে গোটাই চাফা হৈ থাকে ধুনীয়া দেখা পায় আৰু আমি নেক্সট ছানডে অলপমান লম্বা ট্ৰিপ কৰি আছোঁ এইটো অলপমান ছুটিয়ে হয় আধাৰ পৰা ভিডিঅ' কৰিলোঁ তো তাৰ পৰা মানে সেইটোত বহুত বস্তু দেখা পাব হয়তো গাহৰি দেখাব পাৰে ঠিক নাই আৰু আগত ভাল আহি যায় এৰে টোপনি আৰু মজা মই মাৰি দুখাই আছোঁ লেপৰ কৰি মজা পাই ৰে ভাই ৰাতি থাকিলে কম্বল আনবি বাকী তলত নালাগে একো বিন্দাছ ভাই মজা চালিয়া আমি একচুৱেলি আজি পিকনিক কৰিব অহা নাই নেক্সট ছানডে আহিছোঁ আজিও ছানডে আৰু ইয়াতে ভাল মানে পাইছোঁ চাৰিফালে দুটা দিছোঁ অলপমান দেখা পাই আছোঁ না কেমেৰাত অলপ আৰু ইফালে গাইছ এইখিনিৰ পৰা যাব নোৱাৰা আৰু এইখিনিত গ'লে একদম এইটো তলত নাযায় এইটো ওপৰত যায় ঐ গাহৰি গেছৰ ওপৰত ধৰ ধৰ বাইছ ইয়াতে মানে কেনেকা আছিল আগতে গাহৰি থাকিছিল এতিয়া ইটো টাইমত থকা নাই কিজানি এতিয়া চাফা হৈ থকা নাই আমি যোৱা বছৰ আহিছিলোঁ যোৱা বছৰ একদম গোটাই গাহৰিৰ নোম
আৰু এনেকা গা ধোৱা পানী পৰিছিল যিটো অলপ চলপ আৰু বতাহ চতাহ আছিল পাত ধুনীয়াকে থুবাই থুই দিয়ে মানে থাকে মানে টোপনি মাৰি আৰু সেনেকা একদম ডেঞ্জাৰ হৈ আছে মানে আৰু যদি মই ইফালে বাই চান্স কিবা কাৰণত পৰি যাওঁ আৰু নাবাচো আৰু অকল এইখিনি বুনহে না একো গাছ চাছ নাই ইয়াতে যদি গাছ চাছ থাকিল হয় মই একবাৰ নিশ্চয় যাম বুলি দেখালো আৰু এতিয়াও দেখাব পাৰো কিন্তু মোৰ ভয় আছে মোৰ মন নাই চ' যেতিয়া বুন নহ'ব তেতিয়া একদিন হ'লে আহিম আৰু গোটাই দেখাই দিম তলত যিহেতু দেখা নাপায় এইখিনি বুন থকাৰ কাৰণে তো পাছত দেখা পাই যাব নিশ্চয় পাবই আপোনালোকে চাবা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব লাইক যদি ছাবস্ক্ৰাইব নকৰে তো তেনেহ'লে একেবাৰে দেখা নাপাব আৰু আগত খাতৰা খাতৰা হৈ আছে আহিলে দেখা পাই যাব তো গাইজ যেতিয়া মানে বুন নাথাকব তেতিয়া আহিলে গম পোৱা যাব যে ৰাস্তা এনেকা 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 চালি আহিব আৰু এতিয়া বুন আছে তো আমি নামি যাওঁ ইফালে নামি যাওঁ বডিগাৰ্ড থাকিছো বডিগাৰ্ড লৈ আছে আমাৰ আৰু গাইজ এটা মেইন কথা হ'ল কি মোৰ মোবাইলটো মানে মই চাৰ্জ কিমান আছে দেখাই দিম আৰু মই একচুৱেলি ফ্লাইট মুড কৰি থৈছোঁ 9% আছে অকল তো 9% দি ভিডিঅ' কৰিব অলপমান অসুবিধা হয় তাৰ কাৰণে ছাৰৰ মোবাইলটো কৈছোঁ কোৱালিটিটো অলপমান কম ছাৰৰ অলপমান বেয়া আহিব পাৰে একো নাই হ'লে চলি যাব আজি তাৰ কাৰণে কাৰণ মোৰ প্লেন আছিল যে আজি ভিডিঅ' বনোৱাৰ প্লেন একদমেই নাছিল আধাৰ পৰা আহি তাৰমানে যিহেতু আমি ৰাস্তা উল্টা পাল্টা হৈ গ'ল তাৰ কাৰণে ভিডিঅ'ই বনাওঁ এনে বেকাৰ খেদা কৰি বুলি ভিডিঅ' বনাই দিলোঁ আৰু নামি যাওঁ তো গাইজ ইন্ট্ৰটো দিয়া নাই হে চেনেল ৱেলকাম টু মাই গাইজ হে গাইজ প্লিজ মাই চেনেল সাৰা কাপাৰাই তো গাইজ আজিলৈ ইমানে যিহেতু মোৰ তাত মোবাইলত চাৰ্জ নাই এতিয়া 2% আছে ফ্লাইট মুড কৰিছোঁ চুইচ অফ মোবাইল আৰু একচুৱেলি আমি খুৰী লগাইছিলোঁ আৰু বেছি হেৰি কৰা নহ'ল তো নেক্সট ছানডে আহি আছোঁ দূৰত যাম এটা পিকনিক নিচিনা কৰি তো খুৰী লৈছোঁ এইখিনি খুৰী আৰু ভালকৈ চাই লওঁ অলপ অলপ লৈছোঁ বেছি লোৱা নাই আৰু যোনকেইটা পিছত আছে এতিয়া যাওঁ যাই কেনে গা চা ধুওঁ ধুনীয়াকৈ অলপ কাম আছে কাম কৰোঁ পাছত বাকী নাই একো থেংকছ ফৰ ৱাচিং বাই বাই ওচৰৰ পৰা এইখিনি একদম চট ল'ম লাইক কৰাৰ লগে লগে পঢ়বি